শুনিছা, মই যাওঁ। আহোঁতে অলপ দেৰি হ'ব। আহোঁতে আকৌ মুতনি খোবা খাই নাহিব। ক'ৰবালৈ ওলাই যাম, কালি সিহঁতৰ উল্টা কথা। উল্টা কথা মানে? আহোঁতে মুতনি খোবা খাই আহিব, গোটেই ৰাস্তাটো লাগিব টেটুগুলিকে খাব। হ'ব হ'ব, এতিয়া মই যাওঁ। তিখৰ, বহুত দিনৰ মূৰত দেখিছোঁ তোক। আজিকালি ক'ত থাকনো তই? ঘৰতে থাকোঁ আৰু, ক'তনো যাবি। তহঁত গীতা, তহঁতৰ ভালনে বাৰু? বহুত দিনৰ মূৰত আজি এনেকৈ আমি তিনিটা লগ হৈছোঁ দেই। আহ কথা অলপকে পাতি লওঁ। পিছে লাটু, বিয়া বাৰু পাতিলি নেকি? বিয়া বাৰু পাতিবলৈ আজিকালি ছোৱালী চাবলেই ভয় নহয়। ছোৱালীবোৰে অকল চেনিহে খায়। চব ছোৱালীয়ে চেনি নাখায়, কিছুমান ছোৱালীয়ে কমলা পচন্দ আৰু শিখৰো খায়। আৰু আমালেনো ক'ৰ ছোৱালী পতিব? তই যিজনী ছোৱালী চাবি, সেই ছোৱালীজনী মাকক যদি তই পতাই ল'ব পাৰ, তেতিয়াহ'লে তোক কোনো মাইকা ল'লে বিয়া ভাঙিব নোৱাৰে বে। তিখৰ, আজিলৈকে টকাৰ কাৰণে কোনো এটা ল'ৰায়ে বুঢ়ী বিয়া পতা নাই। কিন্তু ছোৱালীবিলাকে টকাৰ কাৰণে বুঢ়ালৈকেও যায়। তই একদম 100% সঁচা কথা কৈ দিছ। তহঁতি ৰ, মই যাওঁ। ৰ আমিও যাম। আজিহে শেষ হ'বলৈ পালে। শুনিছানে? ভাত হ'লনে? বৰ ভোক লাগিছে। গেছ আদাই হ'ল ভাত বনাই থাকোঁতে আজি। জুইত বনোৱা ভাত দাইলৰ সোৱাদেই বেলেগ। মই জুইত বনাব নোৱাৰো দেই। নোৱাৰো মানে? গেছ আদাই হ'ল, বনাবতো লাগিবই, নহ'লে কি খাম? মই জুইত বনাব নোৱাৰো বুলি কৈছো দেখোন। গেছৱালাটোক ফোন কৰি গেছ এটা লৈ আহিবলৈ কওক। মোৰ ধন গছত লাগিছে, জোকাই দিলেই যে সৰিব। কি কৰে কৰি থাকক, মই হ'লে বনাবলৈ নাই দেই, নিজে নিজে বনাই থাকিব। তই নবনালে কোনে বনাব? এবাৰ ক'লে শুনি নাপায় নেকি? আমাৰ মাহঁতে জুইত ভাত বনাই বুঢ়ী হৈ গ'ল, আৰু তহঁতক গেছ লাগে? পাখৰি। চব কথাতে পাখৰি বুলি কৈ নাথাকিব হ'লে দেই, কৈ দিছো মই। যা, ভাত বনাবলৈ কৈছো নহয়, ভাত বনাগে যা, নহ'লে গৰু পিতন খাবি তই এতিয়া। গেছ এটা কিনিবলৈ পইচা নোলায়, মাল খাবলৈ জুৱা খেলিবলৈ পইচা ওলায়। যোৱাটো সপ্তাহত মোবাইলটোৱে বাইকখনে ক'ৰবাত বন্ধকত দিয়ে। কথা ক'ব লাগিছে। বেছি কথা নকবি তই দেই, কৈ দিলো হ'লে। থিয় গুৰ খাবি এতিয়া মোৰ ওচৰত। এতিয়া সঁচা কথা ক'লে লাজ পালে নহ'ব নহয়। তই এতিয়া জুইত ভাত বনাবি নে নবনাও মোক সেইটো ক। গেছ নহ'লে মই ভাত বনাবলৈ নাই জুইত, কৈ দিলো। কেনেকুৱা ধৰণৰ মাইক কিয় এইজনী? তোক কি মই সজাই থবলৈ আনিছো নেকি মই? মই জুইত ফুৱাই ভাত বনাই খুৱাবলৈ নাই। মই কি মৰিবলৈ এজনীকনো আনিছিলো ঐ, মই এতিয়াহে গম পাইছো। মইহে আপোনালৈ কেলৈ আহিছিলো এতিয়াহে চিন্তা কৰিছো। নহাই ভাল আছিলে। তোকনো কোনে আহিবলৈ কৈছিলে? জহনী জাতি। নিজেহে ফুটনি কথা কৈ আনিছিলে। আমুক আছে, তামুক আছে, ইমান আছে, সিমান আছে। মাল পতাবলৈ হ'লে মিছা কথা আৰু ফুটনি মাৰিবই লাগিব। এই চবৰ লগত মুখ চুপতি কৰি লাভ নাই। ভাত নিজে বনাই ল'ব, মই কিন্তু জুইত ভাত বনাব নোৱাৰো। এইবোৰক একো এটা ক'বই নোৱাৰি নহয়। নিজে নিজে বনাই থোৱাগে ভাল আৰু। এইবোৰলৈ আশা কৰি লাভ নাই আৰু।